নমস্কাৰ, মই ৰূপৰেখাই মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ৰেচিপি লৈ। আহকচোন আজি মই কি বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ। মোৰ পাকঘৰলৈ মই আজি এটা সৰিয়হৰ চাটনি বনাম। সৰিয়হৰ চাটনিটোৰ কাৰণে কি কি বস্তু লাগে, সামগ্ৰী লাগে মই আপোনালোকক দেখুৱাই আছোঁ। এই সৰিয়হৰ চাটনিটোৰ কাৰণে পিচি লোৱা সৰিয়হ, চেনি, নিমখ, হালধি আৰু কেঁচা জলকীয়া, মিঠাতেল আৰু তেলত দিবৰ কাৰণে অকণমান পাঁচফোৰণ লাগিব। এই চাটনিটো আপোনালোকে লুচি, ৰুটি, ভাত সকলোৰে লগতে খাব পাৰিব। খুব ভাল লাগে খাই। ঠিক আছে, তেনেহ'লে মই বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীখন অকণমান মুচি লৈছোঁ শুকান কৰি। সোনকালে হ'ব কাম। কেৰাহীখন গৰম হৈছে। অকণমান মিঠাতেল ইউজ কৰিলে বেছি ভাল হয়। ৰিফাইন তেলত ইমান সোৱাদটো নুঠে, সেইকাৰণে মই মিঠাতেল দিছোঁ। এইখিনি অকণমান ভালকৈ গৰম হ'ব দিব, নহ'লে কেঁচা তেলৰ গোন্ধটো থাকিলে বস্তুবোৰ ভাল নালাগে। মই মিঠাতেল আৰু অকণমান দি দিছোঁ। সৰিয়হখিনি চাই পেলাই মিঠাতেলটো অলপ কম হ'ব যেন লাগিছে। ইয়াত সৰিয়হ প্ৰায় মই 100 গ্ৰামমান লৈছোঁ আৰু গৰম পানীত নিমখ দি পেলাই অলপ দেৰি তিয়াই থৈছোঁ। নিমখ দি তিয়াই থ'লে বোলে তিতা ভাৱটো নাথাকে বুলি কয়, আৰু পিচিবলৈ গৰম পানী দি তিয়াই থ'লে পিচিবলৈ খুব সুবিধা হয়। সেইকাৰণে মই হেৰি কৰি লৈছোঁ, গৰম পানীত তিয়াই তাৰপাছত পিচি লৈছোঁ। 10-15 মিনিট তিয়াই থ'লেও হ'ব। এতিয়া মই তেলখিনি প্ৰায় গৰম হৈছে, মই আকৌ ফোৰণ কেইটামান দি দিছোঁ। এতিয়া মই ফোৰণখিনি প্ৰায় হৈছেগৈ গৰম। মই এতিয়া সৰিয়হখিনি ইয়াত দি দিম। সৰিয়হখিনি ভালকৈ ভাজ নোখোৱালৈকে গেছত থাকিব দিব লাগিব, নহ'লে চাটনিটো খাবলৈ ভাল নহয়। এতিয়া আমি তেলত সৰিয়হখিনি দি দিলোঁ। তাৰপিছতে মই ইয়াত অকণমান নিমখ দিম। নিমখ আন্দাজমতে। তাৰপিছতে হালধিও প্ৰায় আধা চামুচে দিছোঁ মই ইয়াত। চেনিও তেনেকৈ 1 চামুচ। এইখিনি ভালকৈ ভাজিব লাগিব যাতে সৰিয়হৰ কেঁচা ভাৱটো নাথাকে। মই আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, ইয়াত আপোনালোকে টেঙা দিব লাগিব। টেঙা যিকোনো টেঙা দিব পাৰে,
নেমু দিব পাৰে আৰু কি ভিনেগাৰো দিব পাৰে। মই ভিনেগাৰ ইউজ কৰিছোঁ যিহেতু মোৰ ওচৰত নেমু নাই। সৰিয়হখিনি একদম ভালকৈ পগাব লাগিব। ইয়াত যদি জোখমতে আপোনাৰ নিমখ, চেনি আৰু টেঙা নহয় তেনেহ'লে চাটনিটো খাবলৈ খুব এটা সোৱাদ নহয়। সেইকাৰণে চাব যাতে গোটেইকেইটা বস্তু জোখমতে হয়। তাৰপিছতে মই অলপ কেঁচা জলকীয়া লৈছিলোঁ, কাটি লৈছোঁ। গোটাকৈ আপুনি ফালি ফালি দিব পাৰে, মই দুফাল কৰি মাজতে লৈছোঁ। এইখিনি মই ইয়াত এতিয়া ঢালি দিম। ইয়াত তেল অকণমান সৰহকৈ লাগে দেই, তেলটো ভালকৈ অকণমান দিব। মই ইয়াত এতিয়া তেল, মিঠাতেল আৰু অকণমান দিম। সেইকাৰণে মই পেনখন বহাই তেল অকণমান গৰম কৰি লওঁ। কেঁচা তেল নিদিব, কেঁচা তেল দিলে গোন্ধটো ভাল নহ'ব। মই এতিয়া মিঠাতেল অকণ গৰম কৰি লৈছোঁ। অকণমান পানী দিছোঁ। পানীটো আপোনালোকে আন্দাজতে দিব, যিমান ডাঠ কৰিব বিচাৰিছে, অকণমান পনীয়া কৰিব বিচাৰিছে সেইটো আন্দাজতে পানীটো দিব। এতিয়া এইখিনি তেল মোৰ গৰম হৈ গৈছে, মিঠাতেলখিনি। মই মিঠাতেল অকণমান দি দিম। আমাৰ সৰিয়হখিনি অকণমান ভাজ খাইছে। মই এতিয়া অকণমান পানী দি দিম। পানী দি উতলিবলৈ দিম, যাতে জলকীয়াখিনি ভালকৈ সিজি যায়। এইফালে তেল আকৌ অকণমান গৰম কৰিছোঁ। ইয়াত মই দিম অকণমান ৰেড চিলি পাউডাৰ, কালাৰটোৰ কাৰণে দিছোঁ। অকণমান এনেকৈ ভাত খুৱাই ল'ম। দে যাব নিদিব, দে দিলে তিতা হৈ যাব। তাৰপিছত আমি এইখিনি ইয়াত এনেকৈ ঢালি দিম।
এয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে এতিয়া। মই এতিয়া ইয়াত অকণমান ভিনেগাৰ দিম। ভিনেগাৰ আপোনালোকে আন্দাজমতে দিব, সৰিয়হ কিমান লৈছে সেইটো চাই পেলাই দিব। ইয়াত টেঙা, মিঠা আৰু নিমখ এই তিনিটা বস্তু যদি জোখৰ হয় চাটনিখিনি খাবলৈ খুব সোৱাদ হয়। এইখিনি এতিয়া অকণমান উতলক, জলকীয়াখিনি সিজিব এতিয়া। আপোনালোকে প্ৰত্যেকটো বস্তু নিজৰ আন্দাজমতেই দিব, ময়ো আন্দাজমতেই দিওঁ। কিমান সৰিয়হ লয় তাৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰত্যেকটো বস্তু দিয়া, খালি জোখৰ হ'ব লাগে। চাটনিটো প্ৰায় ৰেডি হৈ গৈছে আৰু। এতিয়া আমাৰ চাটনিখিনি প্ৰায় ৰেডি হৈ গ'ল, এতিয়া কাঢ়ি ল'ম। এতিয়া গেছটো অফ কৰি দিম। আমাৰ ইয়াত সৰিয়হৰ চাটনি ৰেডি হৈ গ'ল। এই সৰিয়হ চাটনিটো বহুত কথা নিজৰ ওপৰতে নিৰ্ভৰ কৰে, কাৰণ ইয়াত চব পৰিমাণমতে যদি বস্তুখিনি হয় তেন্তে খাবলৈ খুব সোৱাদ হয়। কিন্তু অলপ যদি কম বেছি হৈ যায় তেন্তে খাবলৈ সিমান এটা সোৱাদ নহ'ব। সেইকাৰণে আপোনালোকে নিজেও আন্দাজ বস্তুখিনি জোখমতে দিব। আৰু এই চাটনিটো ভাত, ৰুটি, লুচি যিকোনো লগতে খাই ভাল লাগে আৰু বহুত দিন থাকে। ফ্ৰিজত থৈ দিলে মানে বহুত দিনেই যায়। ফ্ৰিজত থৈ দিব লাগে, বহুত দিন যায়, বেয়া নহয় সোনকালে। ঠিক আছে, আজিলৈ আহোঁ। আকৌ এটা নতুন ৰেচিপি লৈ পেলাই আহিম। আজিলৈ নমস্কাৰ।